কবিতাৰ শিৰোনাম স্মৃতিৰ জুলুঙা। কবি কাবেৰী বৰা, আবৃত্তি শামীম চুলতানা। পুৰণি স্মৃতিবোৰেই ভাল আছিল। সেই স্মৃতিয়ে আজিও ৰিঙিয়ায়। এৰি অহা কোনোবা এটি মুহূৰ্ত, কোনো দিন, লগতে শেলাই পৰা ৩টা বছৰ। ভিন্ন মনৰ বান্ধৱী, অভিন্ন বন্ধুত্বৰ এনাজৰী, পৃথিৱীত কটোৱা দিনবোৰ সঁচাই পাহৰিব নোৱাৰা, অন্তৰত সাঁচ পেলোৱা স্মৃতি। অশ্লেষা, নাৰ্গিছ, কংকনাৰ লগতে শামীম বা, মধু বা, কাকলি বাহঁতৰ লগত কৰা ধেমালিবোৰ আজিও মোৰ চকুৰ কেনভাছত সেমেকি উঠে। মোৰ হৃদয়ৰ চুকত মই সজাই ৰাখিম আমাৰ বন্ধুত্বৰ, আপোনত্বৰ আলিংগনবোৰ। মই সকলো জীয়াই ৰাখিম স্মৃতিপটত। স্মৃতিৰ জুলুঙত সঞ্চিত কৰি থ'ম এৰি অহা দিনৰ সুবাসিত সান্নিধ্যবোৰ। নুমলীগড়ৰ দিখৌ পাৰত কৰা ধেমালিবোৰ অন্তৰত বৰকৈ সাজ বহাই থৈ গ'ল। মঞ্জু বাইদেউৰ বৰগীত, মালাকা ছাৰৰ ছন্দ, নাটক, দাস ছাৰৰ ভাষা, অমিয়া বাইদেউৰ পালি প্ৰাকৃত, মৰমী বাইদেউৰ নাট, লগতে জয়শ্ৰী বাইদেউ আৰু পাখি বাইদেউৰ স্মৃতিয়ে আজিও সঁচাকৈ অন্তৰ চুই যায়। অসমীয়া বিভাগৰ চোতালত নতুন ৰূপত ফটো উঠা, কলেজৰ সপ্তাহত বিজয়ী হৈ বঁটা লোৱা স্মৃতিবোৰ সঁচাকৈ নষ্টালজিয়া। সৰু ভণ্টিহঁতৰ স্মৃতিয়ে বৰকৈ আমনি কৰিছে। স্মৃতিৰ জুলুঙাটো বুকুত বান্ধি এসাগৰ আশা আৰু সপোন লৈ আগবাঢ়ো জীৱন পথৰ সন্ধানত। কোনোবা এদিনত লগ হৈ উদঙাই দিম জুলুঙাটো। প্ৰতিধ্বনিত হ'ব মনৰ মাজত থকা কলেজীয়া দিনৰ বহুতো স্মৃতি। চিৰস্মৰণীয় কৰি ৰাখিম বন্ধুত্বৰ এনাজৰী। অসমীয়া বিভাগ, তোমাক আজি মোৰ সাহসী চেলুট।